আমি আজি যোৱা 11 তাৰিখৰ পৰা ব্লক ভিত্তিত 11 তাৰিখৰ পৰা 15 তাৰিখ আৰু আজি DRDA দুদিনীয়া কাৰ্যসূচীৰে আৰু অহা 25 আৰু 26 তাৰিখে আমাৰ সদৌ অসম ভিত্তিত গুৱাহাটীত আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছে। আচলতে আমি আজি 15-20 বছৰৰ পৰা সকলো কৰ্মচাৰীয়ে ঠিকাভিত্তিক হিচাপে কাম কৰি আছো। যোৱাবেলি যিখিনি আমাৰ চৰকাৰ গ'ল বা আহিল, সকলো চৰকাৰে আমাক প্ৰতিশ্ৰুতি দি আছিল যে আমাৰ চাকৰিখিনি আমাৰ ভৱিষ্যত সুনিশ্চিত কৰিব, কিন্তু আজিলৈকে আমি সেইটো প্ৰতিফলিত হোৱা দেখা নাই। যোৱা 4.5 বছৰ এইখন চৰকাৰ 4.5 বছৰ হ'ল, মুখ্যমন্ত্ৰীক এনেকুৱা এখন ঠাইত নাই য'ত আমি লগ কৰি বা আমাৰ সতীৰ্থসকলে লগ কৰি মেমৰেণ্ডাম দিয়া নাই, কিন্তু তাৰ পিছতো কোনো ফলপ্ৰসূ নহ'ল। যাৰ কাৰণে আমি বাধ্য হৈ আজি নিজৰ কাম বন এৰি নিজৰ ভৱিষ্যতৰ কাৰণে আমি লাগি আছো যে আমাৰ জানো 60 বছৰ আমাৰ চাকৰিখিনি সুনিশ্চিত হয়। আমি এতিয়া হতাশগ্ৰস্ত হৈছোঁ যে আমি কি কৰিম ভৱিষ্যতে, কাৰণ আমাৰ 60 বছৰলৈকে চাকৰিটো সুনিশ্চিতকৰণ হ'ব নহ'ব আমাৰ এতিয়াও স্পষ্ট নহয়। যাৰ কাৰণে আমাৰ ডিমাণ্ড একদম সৰু সৰু ডিমাণ্ড, কোনো ডাঙৰ কথা নহয়। চৰকাৰে ইচ্ছা কৰিলে এইখিনি কৰি দিব পাৰে। 10% ইয়াৰলি ইনক্ৰিমেণ্ট, 60 বছৰলৈকে চাকৰি সুনিশ্চিতকৰণ, আৰু যিখিনি চেলাৰী আমি পাই আছোঁ, একচুৱেলি চেলাৰী বুলি ক'বলৈ লাজ লাগে, যিহেতু আমাক এইটো পাৰিতোষিক বুলি কয়। মানে আমি কিবা কাম কৰি আছোঁ যাৰ ফলশ্ৰুতিত আমাক কিবা এটা প্ৰদান কৰি আছে চৰকাৰে। তো সেইখিনিৰ উপৰিও আমাক 30,000 টকা দৰমহা বঢ়াই দিব লাগে, আৰু যেতিয়া আমাৰ আৰপি লাগু কৰি দিব লাগে। এইখিনিয়ে আমাৰ মূল দাবী। চৰকাৰে ইমান ডাঙৰ ডাঙৰ অভিলাষী আঁচনি লৈ পেলাই ৰাইজক সেৱা আগবঢ়াই আছে, তাৰ ক্ষেত্ৰত সেই আঁচনিসমূহ যেতিয়া ৰূপায়ণ কৰিব লাগে, আমি কান্ধত কান্ধ মিলাই চৰকাৰৰ লগত লাগি ভাগি এইখিনি কাম কৰি আছো। আজি যোৱা কেইদিনমান আগতে আৱাজ প্লাছ ছাৰ্ভে হৈ গ'ল। সমগ্ৰ অসমত আমি 30 লাখ ঘৰ ছাৰ্ভে কৰি ইতিমধ্যে কাম সম্পূৰ্ণ কৰিলোঁ। 8,30,000 NSAP যিখিনি বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, বিকলাংগ পেঞ্চন বুলি কয়, সেইখিনি আমাৰ জৰিয়তে আমি সেৱা আগবঢ়োৱাৰ কাৰণে এইসকল মানুহে পাবলৈ সক্ষম হৈ আছে। আমি ইমানখিনি কৰাৰ পিছতো চৰকাৰৰ এনেকুৱা ক্ষীণ মনোভাৱ কিয় আমাক লৈ? আমাৰ কি ভাল এটা ভৱিষ্যতৰ চিন্তা আমি কৰিব নোৱাৰোঁ নেকি? আমি ইমানে আমাৰ পয়া লগা অৱস্থা। আজি আমাৰ পৰিয়ালৰ কোনো এজন মানুহে আমাৰ পৰা কিবা এটা ভাল আশা কৰিব নোৱাৰে, কাৰণ জানে দেউতা বা ল'ৰাৰ বা হাজবেণ্ডৰ ইনকাম যথেষ্ট কম, সীমিত। যাৰ কাৰণে আজি আমাৰ ঘৰৰ মানুহে কেতিয়াও আমাৰ ওপৰত ডিমাণ্ড কৰিব নোৱাৰে, আৰু আমিও আজি লাজত পৰিছোঁ যে এইটো বয়সত এতিয়া আমি কি কৰিম। কিছুমানৰ আজি 50 বছৰ 55 বছৰ বয়স হৈছে। এইখিনি মানুহে এতিয়া এই চাকৰিটোও যদি এৰি দিয়ে, আমি কি কৰি চলিম ভৱিষ্যতত? যোৱা কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰেছ মিট দিছিল, তাতে যিখিনি আমাৰ বিষয়ে কথা কৈছিল, তাত আমি যথেষ্ট মৰ্মাহত হৈছোঁ। তেখেত ইমান উদাৰ, যোনে যেনেকৈ পাব্লিকে যেনেকৈ সহায় বিচাৰে তেনেকৈ সহায় কৰে, কিন্তু আমাৰ ক্ষেত্ৰত ইমান ক্ষীণ মনোভাৱ কিয়? আমাৰ ক্ষেত্ৰত ইমান সতীয়া অভিভাৱকৰ দৰে কিয় আচৰণ কৰে আমাৰ লগত? আমি আমাৰ প্ৰাপ্যৰ কাৰণেহে লাগিছোঁ। আমি চৰকাৰ বিৰোধী নহয়, এইটো স্পষ্ট কথা। আমি মুখ্যমন্ত্ৰী বা ডাঙৰীয়াক বিনম্ৰভাৱে জনাইছোঁ, আমি চৰকাৰ বিৰোধী নহয়। যোৱা 4.5 বছৰে মুখ্যমন্ত্ৰীক উজনিৰ পৰা নামনিলৈকে আমি য'ত যেনেকৈ পাইছোঁ তেনেকৈ মেমৰেণ্ডাম দি পেলাই অনুৰোধ জনাইছোঁ যে ছাৰ আমাৰ কামখিনি কৰি দিয়ক, আৰু তেখেতেও প্ৰতিশ্ৰুতি দিছিল, বিভাগীয় মন্ত্ৰীয়েও প্ৰতিশ্ৰুতি দিছিল যে আমি আপোনালোকৰ কামখিনি, আপোনালোকৰ ভৱিষ্যত কিবা এটা ভাল কৰিম, কিন্তু আজিলৈকে আমাৰ ফলপ্ৰসূ নহ'ল। আমি আৰু কিমান দিনলৈকে বাট চাম? গণতান্ত্ৰিক দেশত আমি ইয়াৰ বাহিৰে আৰু কি কৰিম? আন্দোলনৰ বাহিৰে আমাৰ বিকল্প নাই। চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ফালে অলপ সুদৃষ্টিৰে চাওক। আমিও আপোনালোকৰ 3,30,00,000 জনতাৰ মাজত আমিও এজন, আমাৰো পৰিয়াল আছে, আমাৰো ল'ৰা ছোৱালী ভাল স্কুলত পঢ়িব বিচাৰে। আমিও বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ ভাল ভৱিষ্যত হওক, আমাৰ এটা ভৱিষ্যত সুনিশ্চিতকৰণ হওক। তাৰ কাৰণে আমি আপোনাক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আমাৰ কাৰণে কিবা এটা চিন্তা কৰক, আৰু সময় নাই, সময় অলৰেডি উকলি গ'ল, কিবা এটা অচিৰেই চিন্তা কৰক।